Hello guys, welcome to my channel. আজি আমি ফুৰিব গৈ আছো এটা নতুন ৰাইডত নতুন আইফোন দি ব্লগ আৰম্ভ কৰিছো। ভিডিও কোৱালিটি কেনেকৈ পাইছে নাজানো। আজি আমি তেজপুৰলৈ গৈছো। তেজপুৰ পাৰ হৈ যাম অকমান। তেজপুৰৰ ভিতৰতে এটা জায়গা দেখাম। বহুত ধুনীয়া জায়গা, নতুনকৈ তাত এটা বস্তু বনাইছে। তাত এটা মোৰ লগৰ এটাই জব কৰি আছে। জায়গাটো আপোনালোকক দেখাম। ঠিক আছে, আমি ৰাইডটো আজি আৰম্ভ কৰিম। আহি পালোহি গাইজ, এইটো তাৰ অফিচ CWC ন CWC। এইটো বিটু। হাই বিকি, এতিয়া ধুনীয়াকৈ জেগাখিনি দেখাব লাগিব তুমি। কি ধুনীয়া গাইজ, জেগাটো চাওক আপোনালোকে। গোটেই ভিউটো দেখাই আছোঁ আজি। ক'ত আহিছোঁ, কি কথা চব কৈ আছোঁ গাইজ। বৰ্তমান আমি আহিছোঁ কলীয়া ভোমৰা ব্ৰিজৰ তলত। ইয়াৰ পৰিৱেশটো চাব আহিছোঁ, জেগাখিনি কেনেকুৱা। তোমার এই কথা গানৰ এই ভাষা মৰমৰ অনুৰাধা। তুমি কি এখন জাহাজ লৈ পেলাই ইটো পাৰে গুচি যোৱা নেকি? অঁ, তাৰপিছত তাত গৈ ৰিচাৰ্জত যোৱা হয়। তাতে মানে ৰিচাৰ্জত পানী দিয়ে আৰু হেৰি চেক কৰা হয় কাৰেণ্ট কিমান আছে। অঁ বা, ইয়াৰে ভাল গাইজ দেখিছে, এই জাহাজত ঘূৰি ফুৰিব পাৰে। 8জনমান যাওঁ। 8জনমান যোৱা? ইয়াতে পুৰা তোমালোকৰ বহিব পৰা চাৰ সুবিধা চব আছে ন? আমি ইয়াতে থাকোঁ, ড্ৰাইভাৰ তাত থাকোঁ। আচ্ছা আচ্ছা। এই আৰু এই সৰুখন বৰ্তমান বেয়া হৈ আছে, ইঞ্জিনটো বেয়া যে। অঁ, এইখন বেয়া হৈ আছে। এখন স্পীড বহুত। এইবাৰ পানী সোমাই গৈছে ন? এইটো কি গৰা খহনীয়া ন? মাটি খহি খহি গৈ আছে গাইজ। গাইজ ইয়াত কেম্পিঙো কৰিব পাৰি ৰাতি। ক'ত? ইয়াতে হেৰি লগাই দিয়ে ন? এইটো গাইজ ফৰেষ্টৰ অফিচ। কি ধুনীয়া জেগাত আছে চাওকচোন। ইয়াত গাইজ কোনোবা থাকিম বুলি ক'লে থাকিবও পাৰে। এই ভিউ চাই চাই থাকিব পাৰে। কি ধুনীয়া ভিউ। ধুনীয়াকৈ ৰুম বনোৱা আছে ন? পুৰুষ এক্সট্ৰা, মহিলা এক্সট্ৰা, একেলগে নোৱাৰে। এইখন জাহাজ কি বেয়া হৈ আছে নেকি? অঁ, এনেকৈ বেয়া হৈ আছে ন? চাবা দেই, চাই চিতি। লিখু কলি যাতে মোৰ মাথো তোমাৰ এই নাম, ৰচো তোমাৰ বাবে এই গান। তোমাৰ এই কথা গানৰ এই ভাষা মৰমৰ অনুৰাধা। জেগাটো কি ধুনীয়া চাওক গাইজ, কি ধুনীয়া বতাহ মাৰি আছে ইয়াত। ৱাও। হয়, তোমাৰ ইয়াত থাকি ঘৰলৈ মনত পৰেনে নাই? মনতে নপৰে ইমান। হে? বহুত মানে দেখি চাই ভিডিঅ' চাই গম পাইছে ৰাইজ কেনেকুৱা জেগা। সঁচাকৈ ঘৰলৈ মনতে নপৰে দেখোন, ইমান ধুনীয়া জেগা। আৰু বতাহটো তোমাৰ AC চেচিৰ একো দৰকাৰেই নপৰিব। দৰকাৰ নাই একো, হে? ঠাণ্ডা। তোমাৰ ৰুমততো ফেনো লগাবলগীয়া নহয় চাগে? ফেন ৰাতি মানে কম্বল লৈ খোৱা হয়। পুৰা ঠাণ্ডা ন? এইটো বিকি পুৰা এনজয় কৰি আছে। বিকি আহি কেনেকুৱা লাগিছে ইয়াত? ভালে লাগিছে। হা? ভাল লাগিছে। ভাল লাগিছে ন? মুকলি আকাশ। আৰু কি কৈছিলা বিকিয়ে? মুকলি বতাহ। মুকলি বতাহ ন? এইটো মুকলি বতাহ দেই। আৰু কিবা এটা ক'বা নেকি? আৰু কি ক'ম, আৰু আপোনালোকেও আহিব যদি মন যায়। মন যায় নহয়, আপোনালোকে আহিবই বুলি কোৱা। আপোনালোকে আহিবই, বহুত ভাল জেগা। আৰু বিকি এটা কথা কিন্তু আমাৰ কমপ্লেইন দিবলগীয়া আছে চবকে। কমপ্লেইন আছে আমাৰ দুটাৰ, বিকি আৰু মোৰ। কৈ দিয়া বিকি, কি কমপ্লেইন? আপোনালোকে ভিডিঅ' চাই কিন্তু কেতিয়াও ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে। অঁ, আপোনালোকে ছাবস্ক্ৰাইব নকৰে গাইজ। কিয়? আমাৰ কণ্টেণ্টখিনি আপোনালোকে বেয়া পাইছে নেকি? আমি ভৱিষ্যতে আৰু ভাল ভাল ভিডিঅ' দিম। প্লিজ গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আমাক। আৰু আমাৰ বিটুৰো এটা চেনেল আছে। নমস্কাৰ গাইজ, মোৰ এটা চেনেল আছে বিটুপন ব্লগছ বুলি, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু তুমি ডিছক্ৰিপশ্যনত লিংকটো অঁ, দি দিম। এই বিটুৰো নতুনকৈ এটা চেনেল আছে। আৰু আমাৰ বিকিও ভাবি আছে কিবা এটা, এইটো আপোনালোকৰ ছাৰপ্ৰাইজ এটা থাকিব গাইজ। এইখন জাহাজত ফটো চটো উঠিলোঁ, অলপ ধুনীয়া লাগিল। এতিয়া ওলাই দিওঁ আৰু ন ভিডিঅ'। সেইটো গাইজ
বিকিয়ে ভিডিঅ' বনাই তৎ পোৱা নাই চাওঁ বিকি কি বনাইছা হা ফেচবুক বা ইটো আগ দেখিয়ে নাপায় ন ক'ত আছে বহুত দূৰত গাইছে মাছ মাৰি আছে মাছ পায়নে নাই আমি চাওঁচোন পাবনে নাই মাছ নাই অ' এডাল কি স্কেল এইটো স্কেল পানীৰ ৱাটাৰ লেভেল ইয়াতে চেক কৰা হয় অ' সেইটো তুমি চেক কৰি থাকা ন এইটো অহা নাই ইয়াত বাৰু ইমান অঁ আচ্ছা আচ্ছা সেইটো চেক কৰি ক'ত পঠাবা তুমি ডিভিজনত পঠাব লাগে আচ্ছা আচ্ছা সেইটো মানে খবৰ দি থাকিব লাগে কিমান পানী হৈছে কি ঠিকে আছে হয় বিকি যাম ৰখা হা পানী খাই লওঁ হা তাৰ যাওঁ যাওঁ লাগিলেই ঘৰলৈ পানী খাই লওঁ গাইছ ইয়াৰ অফিচত সোমাইছোঁ হয় ঠিক আছে যামগৈ আৰু ঠিক আছে অঁ লগ পাম ন ঠেলামৰত গ'লে ঠিক আছে আকৌ আহিবা তোমালোকে অঁ আকৌ আহিম দিয়া তোমাৰ লগত এদিন যাব লাগিব ইটো পাৰে ডিচাৰ্জত আমি প্ৰায় 8টা মানত যোৱা হয় অঁ তোমালোকে যদি যোৱা আহি যাবা ঠিক আছে আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা বহুত সন্ধিয়া হৈ গ'ল চাওক ওলাই দিওঁ আৰু ন এইখন আমাৰ ৰেডি হৈ আছে যাবলৈ ঠিক আছে থাকা যাওঁ ঠিক আছে আহিবা আকৌ লগ পাম ঠিক আছে বাই আহি ভোক লাগি গ'ল গাইছ ফুচকা খাই লওঁ ম'ম' খাই লওঁ গাইছ বিকি মাৰি দিয়া আৰু ন আহি পাই গ'লোহি গাইছ বিকিহঁতৰ ঘৰ এই এতিয়া যাবগৈ আৰু যোৱা ন বিকি ৰ'বা লগ পাম হা ঘৰ আহি পালোহি গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে প্লিজ গাইছ বহুত কষ্টকৈ ভিডিঅ'খিনি বনাই আছোঁ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানখিনি পুনৰ লগ পাম